Hello guys, welcome back to my Sima Sika Assam YouTube channel. সকলোকে স্বাগতম জনাইছো। কপাল চিপাল কুচ খুৱাই আছো। মই তাৰমানে এই ৰ'দত আছো এই পথাৰত ল'ৰাবিলাকে আমাৰ গাঁৱৰ তাৰমানে আমাৰ গাঁৱৰ ল'ৰাবিলাকে বল খেলি আছে পথাৰত ইমান ৰ'দত। আপোনালোকে সিহঁতক দেখাই দিছো বলক চাই থাকিব। ওকে এতিয়া মই পথাৰত আহি আছো। আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন প্ৰেছ কৰিব নাপাহৰিব যাতে মই দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায়। আমাৰ টিকলিও দৌৰি দৌৰি আহিলে, এইজনী টিকলি আৰু পথাৰত বল খেলি আছে ল'ৰাবিলাক মই দেখাই দিছোঁ। খুব ৰ'দ দিছে। এইখন হৈছে আমাৰ পাছফালৰ পথাৰখন, চাই থাকিব দেখাই দিছোঁ পাছফালৰ পথাৰখন। সিহঁতৰ চলি যাওঁচোন বোলে অলপ আমাৰ আইনো যাওঁগে হ'ব আৰু ব'লা। ভিডিঅ' এটা কৰি আছো দেই। পথাৰৰ পৰা আহি গ'লোঁ। এতিয়া মই খোৱা বোৱা কামটো কৰিম। খোৱা বোৱা মেইন নহয় জানো। মই আজি বনাম মাছ আৰু পালেঙৰ জোল। তাৰপিছত দেখাই আছোঁ বোলো শাকখিনি ধুই লওঁ আৰু এনেকৈ মাছখিনি অলপ হালধি সনাই আছে। এইখিনি ধুনীয়াকৈ ধুই কাটি ল'লোঁ। আলু কেইডোখৰমান দি দিছোঁ, ছোৱালীজনীয়ে খাব যিহেতু, তাইক আলু খাই ভাল পায়। আৰু মাছ কেইডোখৰ এনেদৰে নিমখ আৰু হালধি আৰু অকণমান সানি ধুনীয়াকৈ সানি ল'লোঁ। কেৰাহীত মিঠাতেল দি দিলোঁ। তেলখিনি গৰম হৈ আহিছে। এতিয়া মাছকেইডোখৰ ফ্ৰাই কৰি ল'ম। গোটেইকেইডোখৰ মাছ ভালদৰে ৰঙচুৱা পৰালৈ ভাজি ল'ম। মাছখিনি ভজা হৈ গ'ল। এতিয়া শাকখিনি ভালদৰে দি লৰাই দিলোঁ। এতিয়া এচামুচ হালধি গুড়ি দি দিছোঁ। হালধি গুড়ি। মাছখিনি নিমখ সনা আছিলে, আকৌ অলপমান নিমখ দি দিছোঁ সোৱাদ অনুসৰি। চাওক শাকখিনি সিজিবলৈ আৰম্ভ কৰিছে, সিজিছে আৰু। আদা নহৰুৰ পেষ্ট অলপ দি ল'লোঁ। তাৰপিছত এতিয়া পানী এড কৰি দিম। পানী জুলীয়া কৰিম যিহেতু সেইটো কাৰণে পানী অলপ সৰহকৈ দি দিছোঁ। এনেও অলপ শুকাই অলপ কমি যাব সিজোতে। এয়া পানী দি দিলোঁ। এয়া দেখিছে একেবাৰে খাব পৰা আৰু। গাঁৱলীয়া মানুহ যে, প্লাষ্টিকৰ প্লেট নহয়, কাঁহৰ কাঁহী মেইন আমাৰ বাবে। আৰু ৰাতিপুৱা সময়টো লৰালৰি হয় কাৰণে বিশেষ একো বনোৱা নহয়, এনেদৰে চিম্পুলকৈ চলি যায় আৰু। ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।